কাৰণে এটা বিশেষ দিন অসমত পোন প্ৰথমবাৰৰ বাবে সি প্লেন নামিছে গতিকে আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন পৰীক্ষামূলকভাৱে আজি সি প্লেন আমি বৰজাৰ বিমানবন্দৰৰ পৰা পাণ্ডু ঘাটলৈকে চলাই আমি নামিছোঁ মোৰ লগত আমাৰ মেয়ৰ ডেপুটি মেয়ৰ সকলো আছে আমি খুব সুন্দৰভাৱে লেণ্ডিং কৰিছোঁ আৰু এই সি প্লেনৰ সংযোজনে নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশ্যনেল কৰালৈকে গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশ্যনেল পৰ্যায়লৈ আনিব পৰা যায় আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে এনেকুৱা কিছুমান সি প্লেন নামিছে কিন্তু সি প্লেন প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা আৰু এই পৰীক্ষামূলক যেটা সফল হ'ল মই ভাবোঁ যে অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন আজি এই সি প্লেন যদি আমি ভৱিষ্যতলৈ কাজিৰঙা উমৰাংচু মাজুলী ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰোঁ অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব সেইকাৰণে মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু পৰ্যটন বিভাগ দুইটাকে ধন্যবাদ দিছোঁ যে খুব সুন্দৰভাৱে এই সি প্লেনৰ লেণ্ডিং কৰিলে আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অকমান এক্সপেৰিয়েন্সটো ক'ব নেকি কেনেকুৱা যেহেতু প্ৰথমবাৰ আমাৰ কাৰণে বিশেষকৈ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে য'ত যথেষ্ট পৰিমাণে ৱাটাৰ বডি আছে আৰু প্ৰত্যেক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত খুব সুন্দৰ সুন্দৰ ৱাটাৰ বডি আছে আৰু সেইকাৰণে মই ভাবোঁ যে অসমত সি প্লেনৰ ছাকচেছফুল হোৱাটো অসমৰ ভৱিষ্যতৰ পৰ্যটন উদ্যোগ আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু অত্যন্ত সুদূৰ প্ৰসাৰী সংযোজন এই সি প্লেন আহিলে যিকোনো ঠাইত আপোনাৰ নমাৰ সুবিধা থাকিব নিশ্চয়কৈ কাৰণ ৱাটাৰ বডি থকা ঠাইত যিকোনো জলাশয় থকা ঠাইত আমি নামিব পাৰিম গতিকে আজি ইয়াৰ পৰা কাজিৰঙালৈকে গৈ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰত নামি যিটো সৌন্দৰ্য দেখা যাব বা ইয়াৰ পৰা মাজুলীলৈকে যোৱা ইয়াৰ পৰা উমৰাংচুলৈকে যোৱা কিছুমান এনেকুৱা ডেষ্টিনেশ্যন অসমত আছে যিবিলাকে এনেকুৱা ধৰণৰ জলাশয়ৰ পাৰতে আছে আৰু জলাশয়ৰ জৰিয়তে যদি আমি যোগাযোগ কৰিব পাৰোঁ কাৰণ ইয়াৰ পৰা কাজিৰঙালৈ হয়তো 15-20 মিনিটতে পাব ইয়াৰ পৰা উমৰাংচু আধা ঘণ্টাৰ ভিতৰত পাব গতিকে ইমান কম সময়ৰ যোগাযোগ আৰু ক'ব গ'লে অন্যান্য বাহনতকৈ খৰচো কমিব গতিকে মই ভাবোঁ যে ইয়াৰ সংযোজনে অসমৰ পৰ্যটন ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিব আপুনি ইতিমধ্যে কাজিৰঙা উমৰাংচুৰ কাৰণে ইয়াত আজি পৰীক্ষামূলক মানে লেণ্ডিং হ'ল তাৰপিছত সকলো ঠাইতে পৰীক্ষামূলক লেণ্ডিং হ'ব আৰু মই সেইকাৰণে কৈছোঁ যে ইয়াক অপাৰেশ্যনেল কৰালৈকে আমাক 6 মাহ এবছৰ লাগিব হয়তো তাতকৈ অলপ বেছিও লাগিব পাৰে কিন্তু আমি এতিয়াৰ পৰা আৰম্ভ হ'ল আমাৰ কাম গতিকে আমি কাম আৰম্ভ কৰিলোঁ লাহে লাহে এই কামটো চলি থাকিব গোটেই পৰীক্ষামূলক লেণ্ডিং সকলো ঠাইত হোৱাৰ পিছত আমি কেনেকৈ চলাব পাৰোঁ সেই কথাটো চিন্তা কৰিম দীপৰ বিলতো লেণ্ডিং হ'ব পাৰে আৰু মইতো ক'লোঁ যে প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত লেণ্ডিং হৈছে ইয়াৰ আগতে নদীত ক'তো ৰিভাৰ ৱাটাৰত লেণ্ডিং হোৱা নাছিল এইবাৰ প্ৰথমবাৰ ভাৰতবৰ্ষত ৰিভাৰ ৱাটাৰত লেণ্ডিং হৈছে থেংক ইউ
रिवर वाटर में स्ट्रीट लाइट हेलो অসমত প্ৰথমবাৰৰ বাবে আহিছে এখন চি প্লেন আৰু এই চি প্লেনখন ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ যি বৰজাৰ যি বিমানবন্দৰ আছে বিমানবন্দৰৰ পৰা উৰা মাৰি এই ইতিমধ্যে এই চি প্লেনখন পাণ্ডুৰ যি ঘাট আছে পাণ্ডুৰ ঘাটলৈ এখন দেখিবলৈ পোৱা গৈছে আৰু মোৰ কেমেৰাত সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এয়া হৈছে এই চি প্লেনখনৰ সামগ্ৰিক পৰিৱেশ আৰু এই সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰাত দেখুৱাই আছে আৰু এই চি প্লেনখনৰ লগত জড়িত আছে অসমৰ এগৰাকী ব্যক্তি আৰু সেই অসমৰ যিগৰাকী ব্যক্তি আছে ব্যক্তিগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু অসমৰ এজন ব্যক্তি হৈ আপুনি চি প্লেনৰ লগত জড়িত হৈ আছে কেনেকুৱা অনুভৱ কি ক'ব বিচাৰে বৰ ভাল লাগিছে অসমত লৈ আনি এখন প্লেন টুইন অটাৰ প্লেন সেইটো কোম্পানীত মই কাম কৰোঁ এইটোত আমি গোটেই পৃথিৱীত কাষ্টমাৰক আমি এইবোৰ ডেমনষ্ট্ৰেশ্যন দিওঁ প্ৰডাক্ট পজিশ্যনিং কৰোঁ এইটো ইণ্ডিয়াত যেতিয়া ডেমো টুৰটো ফাইনেলাইজ হ'ল আৰু গুৱাহাটী যেতিয়া এটা ষ্টপ হিচাপে ফাইনেলাইজ হ'ল তেতিয়া মোৰ বৰ ভাল লাগিল নিজৰ ঘৰলৈ লৈ আহিবলৈ এই প্লেনখন কেতিয়াৰ পৰা এই প্লেনখন যাতায়াত ব্যৱস্থা সুচল হ'ব এইটো মই ক'ব নোৱাৰোঁ এইটো আমি প্লেনখন বনাওঁ এইটো অপাৰেটৰৰ ওপৰত কথা কেতিয়া অপাৰেটৰে বিচাৰে গভৰ্ণমেণ্টে বহুত স্কিম ইণ্ট্ৰডিউচ কৰিছে এতিয়া গভৰ্ণমেণ্টৰ স্কিমত চি প্লেনো ইণ্ট্ৰডিউচ কৰিছে লাক্ষদ্বীপত আৰ্লি নেক্সট ইয়েৰৰ পৰা আৰম্ভ হ'ব 2025ৰ পৰা আৰু গভৰ্ণমেণ্টে সেইটো স্কিমটো যেতিয়া বাকী ষ্টেটছলৈও এক্সপেণ্ড কৰে আৰু অপাৰেটৰে বিচাৰে তেতিয়া বেলেগ জেগাতো আৰম্ভ হ'ব যিহেতু আপোনালোকে প্লেন বনাই প্লেন বৰ্তমান ক'ত ক'ত বনাই আছে বা কেনেকুৱা ধৰণৰ প্ৰকল্প হাতত লৈছে এই প্লেনখন কেনাডাত বনায় আৰু গোটেই পৃথিৱীতে ইউজ হয় এইখন প্লেন নৰ্থ প'লৰ পৰা ছাউথ প'ল আৰু চব ইন বিটুইন এনেকুৱা প্লেন মলদ্বীপছত 100খনৰ ওপৰো আছে এইখন প্লেন টুৰিজিমৰ ছেক্টৰত ইউজ হয় তাতে সেইবুলেই ইণ্ডিয়াৰ পটেঞ্চিয়েলটো মলদ্বীপছত যদি 100খন চি প্লেন থাকিব পাৰে ইণ্ডিয়াৰ পটেঞ্চিয়েলটো আনলিমিটেড ভাৰতত কিমানজন যাত্ৰী বহিব পাৰি 19জন যাত্ৰী কেনেকুৱা ধৰণৰ সা সুবিধা আছে ভিতৰতো এইখন শ্বৰ্ট ডিষ্টেঞ্চেছত যায় বেছি সা সুবিধা নাই এইখনত বাট মানে এইখন ইট ইজ ইউজ টু কানেক্ট মানে যোনবোৰ এৰিয়াজ ডিফিকাল্ট টু কানেক্ট ৰাইট সেইকাৰণে এইবোৰ প্লেন ইউজ হয় সেইকাৰণে এইবোৰত ফুল আপুনি যেতিয়া ফ্লাই কৰে এক্সপিৰিয়েঞ্চটো বহুত ভাল স্মুথ লেণ্ডিং হয় পানীত একো মানে সেইকাৰণে ফিলে নহয় যিহেতু আপুনি পানীত যিহেতু লেণ্ডিং কৰাৰ কথা কৈছে ইয়াৰ পৰৱৰ্তী সময়তো দেখাবলৈ পানীৰ লগতে আৰু ক'ত ক'ত লেণ্ডিং কৰিব পাৰে যেনেকুৱা স্থলপথতো লেণ্ডিং কৰা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা আছে নেকি এইখন প্লেন পানী আৰু মাটিত দুয়োটাতে লেণ্ড কৰিব পাৰে এমফিবিয়াছ গিয়েৰ হয় এইখন প্লেনত আপুনি নৰ্মেল হুইলছো লগাব পাৰে য'ত মানে মাটিত লেণ্ড কৰে ডাঙৰ টায়াৰ লগাব পাৰে য'ত কি আপুনি টাইডেল বিচেছত ইয়াতে স্কটলেণ্ডত আমাৰ ইউজ হয় এইখন প্লেন বিচত লেণ্ড কৰি আৰু এইখন প্লেনত স্কিজ লগাব পাৰে বৰফত লেণ্ড কৰিবলৈ নৰ্থ প'ল বা এণ্টাৰ্কটিকাত এইবোৰ প্লেন ইউজ হয় তাকে আৰু ফ্লোটছ আৰু এমফিবছো দেখিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে যি অসমৰ যিগৰাকী ব্যক্তি আছিলে অসমৰ যিগৰাকী ব্যক্তিয়ে এই যি চি প্লেন আছে এই চি প্লেনখনৰ লগত জড়িত থকা এই ব্যক্তিগৰাকীয়ে সকলোবোৰ তথ্য দাঙি ধৰিলে আৰু এয়া হৈছে অসমত পোনপ্ৰথমবাৰৰ বাবে অহা আৰু যিহেতু ব্ৰহ্মপুত্ৰ নদীত প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ চি প্লেন অহা দেখিবলৈ পোৱা গৈছে আৰু মোৰ কেমেৰাত সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এইখন হৈছে এই চি প্লেনখন যি চি প্লেনখনত ইতিমধ্যে অসমত পোনপ্ৰথমৰ বাবে আহিছে আৰু অসমৰ যি নদী সেই নদীত প্ৰথমবাৰৰ বাবে এই প্লেনখন লেণ্ড কৰা গৈছে আৰু বাহিৰৰ যিসমূহ দেশ আছে এই দেশসমূহত ইতিমধ্যে 100খনতকৈ অধিক এই যি চি প্লেন চলি থকাৰ কথা আমাক জানিবলৈ দিছে আৰু ইতিমধ্যে অসমৰ এই যি প্লেনখন আছে এই চি প্লেনখনৰ এক সুন্দৰ পৰিৱেশ আৰু ইয়াত যি পৰ্যটকৰ বাবে যিসমূহ সুবিধা আছে পৰ্যটকৰ বাবে অসমৰ যিসকল পৰ্যটক আছে পৰ্যটকৰ বাবে এই যি চি প্লেনখন আছে আজি চি প্লেনখনৰ যি ডেমনষ্ট্ৰেশ্যন সেই ডেমনষ্ট্ৰেশ্যনৰ বাবে চি প্লেনখন ইয়াতে অনা হৈছিলে আৰু পৰ্যটক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই চি প্লেনখনত আহিছিলে আৰু তেওঁ আজিৰ এই যি
চি প্লেনৰ যি ডেমনষ্ট্ৰেশ্যন আছিলে এই ডেমনষ্ট্ৰেশ্যন আজি মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে কৈছে এই যি চি প্লেনখন আছে এই চি প্লেনখন এই চি প্লেনখন আছে এই চি প্লেনখন ইতিমধ্যে এই যিসকল পৰ্যটক আছে পৰ্যটকৰ বাবে কম সময়ৰ ভিতৰতে মুকলি কৰি দিয়াৰ কথাও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিছু সময় পূৰ্বে আমাক জানিবলৈ দিছে আৰু এই যি চি প্লেনখন আছে এই চি প্লেনখনৰ আজিৰ তাৰিখত যদি চাবলৈ যায় যোৱাকালি এই চি প্লেনখন শ্বিলঙলৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিছিলে আৰু আজিৰ তাৰিখত তেওঁলোকে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে আহি এই ব্ৰহ্মপুত্ৰৰ যি বুকু আছে ব্ৰহ্মপুত্ৰৰ যি পানী আছে এই পানীত এই চি প্লেনখন ইতিমধ্যে তেওঁলোকে লেণ্ড কৰিছে আৰু পৰৱৰ্তী সময়ত যি পৰ্যটক আছে পৰ্যটকৰ বাবে এই চি প্লেনখন মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিছে।